24 ঘণ্টা 24 ঘণ্টা হল গুৱাহাটীবাসী পানীত ডুবি থকাৰ সাংবিধানিকভাৱে বৰ্তমান অসমত নেতা নাই তথাপিও মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা 5টা বছৰ আমাৰ মুখ্যমন্ত্ৰী আছিল আৰু তাৰ আগতে গুৱাহাটী উন্নয়ন মন্ত্ৰী আছিল কিন্তু 24 ঘণ্টাত তেখেতৰ এটাও টুইট নাই অশোক সিংহালৰো কোনো খা খবৰ নাই জয়ন্ত মল্ল বৰুৱা আহি ৰাইজৰ সহায় বিচাৰিছে আৰু কালিলৈকে এইখন গুৱাহাটীকে লৈ আমি সপোন দেখিছিলো অসমক ভাৰতৰ 5খন ৰাজ্যৰ এখন কৰাৰ আনকি কালি যেতিয়া মহানগৰ পানীত ডুবি আছিল মুখ্যমন্ত্ৰীয়ে সেমিকন্ডাক্টৰ এবছৰ হোৱাৰ বাবে শুভকামনা জনাইছিল হয়তো সেমিকন্ডাক্টৰ হলে বহু লোক গুৱাহাটীলৈ আহিব আমিও বিচাৰো বেংগলোৰ হায়দৰাবাদৰ দৰে গুৱাহাটী আগবাঢ়ি যাওক আমিও ঘৰৰ ল'ৰা ছোৱালী ঘৰলৈ উভতি যাওঁ কিন্তু এনেকুৱা আনপ্লেন চহৰ বনোৱাৰ বাবে বেংগলোৰ বম্বে এদিনৰ বৰষুণত পানীত ডুব যায় এতিয়া গুৱাহাটীৰ অৱস্থাও একেই আৰু আজি ডাঙৰ ডাঙৰ লেকচাৰ দিয়া চৰকাৰ আৰু কালিলৈকে ভোট বিচাৰি অহা নেতাৰ মুখৰ মাত নাই ৰাজপথত মীৰা বৰঠাকুৰক বাদ দি কোনো নেতাক মই অন্তত এতিয়ালৈকে টিভিত দেখা নাই মানে এতিয়া ৰাইজৰ যে দৰকাৰ নাই গুৱাহাটীৰ বানপানী সমাধান কৰিবলৈ ইঞ্জিনিয়াৰিং প্লাছ ইকোলজি প্লাছ গভৰ্নেন্সৰ এই তিনিওটা মিলাই এটা মডেল লাগিব বৰষুণৰ পানী মাটি গছ জলাশয় নদ নদীয়ে ধৰি ৰাখিব পাৰে এইটো ইকোলজি এটা চাৰিওফালে কংক্ৰিট মানে প্ৰথম আমি ইকোলজিটো বেলেন্স কৰিব লাগিব জলাশয় বচাব লাগিব গছ লাগিব পানীৰ স্বাভাৱিক পথবোৰ মুকলি কৰি ৰাখিব লাগিব ইঞ্জিনিয়াৰিং মডেল লাগিব ড্ৰেইনেজ সিস্টেমটোত এটা মাষ্টাৰ প্ল্যান কৰি বৰষুণৰ পানী আৰু ৰেগুলাৰ আমাৰ যে লেতেৰা পানীবোৰ ওলাই যায় সেই নলা দুটা বেলেগ বেলেগ কৰিব লাগিব শেষত একেটা স্থানতে সেই পানীখিনি পৰাৰ ব্যৱস্থাটো কৰি দিব লাগিব খুব হাই ৰিস্ক জোনবোৰত হয়তো হাই কেপাচিটি পাম্পিং ষ্টেচন আমি বহুৱাব পাৰিব লাগিব আৰু আজিকালি এআই টেকনলজি ব্যৱহাৰ কৰি পটেনশিয়েল ব্লকেজ থকা নলাবোৰত য'ত পলিথিন মাটি এইবোৰ সোমাই পেলাই বন্ধ হৈ থাকে সেইবোৰ ডিটেক্ট কৰিব পাৰি আৰু শেষত নলা জলাশয় এইবোৰৰ কাৰণে চৰকাৰে গুৱাহাটী উন্নয়ন বিভাগৰ ভিতৰতে বেলেগে বেলেগে বিভাগ ৰাখক বাজেট দিয়ক গুৱাহাটীক ভাল কৰক লাগিলে আপোনালোকে তেলেংগানা চেন্নাই আদি কেনেকৈ কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰিছে সেই মডেলটো এবাৰ ৰিভিউ কৰক আৰু গুৱাহাটীৰ জিঅ'গ্ৰাফিকেল কেপাচিটি অনুসৰি এইসমূহ ইমপ্লিমেণ্ট কৰক দৰকাৰত মেঘালয় চৰকাৰৰ লগতো আলোচনা হওক কোলাবৰেশ্যন হওক এনেকেতো মানুহ জীয়াই থাকিব নোৱাৰে কিবা এটা কৰক আপোনালোকে